আজি আমি পাৰ্চেণ্টেজ কি আৰু ইয়াক কেনেকৈ ওলোৱা হয় তাৰ বিষয়ে আলোচনা কৰিম। পাৰ্চেণ্টেজক অসমীয়াত কয় শতকৰা আৰু ইয়াৰ প্ৰতীকটো হ'ল এইটো। আমি শতকৰা কেনেকৈ ওলাব লাগে বা শতকৰা কাক বোলে আমি আজি শিকিবলৈ পাম। পাৰ্চেণ্টেজ বুলিলে আমাৰ 100ত কিমানকৈ পৰে সেইটোৰ বিষয়ে কোৱা হয়। যিকোনো বস্তু যেনেকৈ ধৰক 1000ত মই কিবা এটা কাৰোবাৰ পৰা 1000 টকা ল'লোঁ আৰু তাৰ সুদ দিব লগা হৈছে 40 টকাকৈ, তেতিয়াহ'লে সেই মই 40 টকাটো 100 টকাৰ ভিতৰত কিমান দি আছোঁ সেইটো ভাগ কৰি ওলোৱাটোকে পাৰ্চেণ্টেজ বুলি কয়। ধৰা হ'ল উদাহৰণটো যেনেকৈ যে মই কাৰোবাৰ পৰা 1000 টকা এটা ল'লোঁ, 1000 আৰু তাৰ বিনিময়ত মই 40 টকাকৈ সুদ দিব লগা হৈছে 1000ৰ বিনিময়ত, তেতিয়াহ'লে মই কিমান দি আছোঁ। এতিয়া মই 100 টকাত কিমানকৈ পৰিল সেইটো ওলাব লাগিব। গতিকে আমি হৰণ কৰি দিওঁ 0 0 0 0 আৰু এইটো 0 এইটো 0, মানে মই 100 টকাত কিমান টকাকৈ দি আছোঁ 4 টকাকৈ দি আছোঁ। আমি এনেকৈ ওলাব পাৰোঁ। আমি অন্য এটা উদাহৰণ লওঁ। ধৰা হ'ল মই মেট্ৰিক পৰীক্ষাত 600 নম্বৰৰ ভিতৰত 360 নম্বৰ পালোঁ আৰু এতিয়া মোৰ পাৰ্চেণ্টেজটো কিমান সেইটো ওলাব লাগিল। তো এনেকুৱা ক্ষেত্ৰত কি হ'ব, মই মুঠ নম্বৰটো জানিব লাগিব আৰু মই কিমান পালোঁ সেইটো জানিব লাগিব। ধৰা হ'ল মোৰ মুঠ নম্বৰ আছিলে 600 নম্বৰ আৰু মই নিজে প্ৰাপ্ত কৰিলোঁ কিমান, ধৰা হ'ল 360 মই পালোঁ। এতিয়া মই পাৰ্চেণ্টেজ ওলাব লাগে যে ইয়াৰ পাৰ্চেণ্ট কিমান হ'ব, শতকৰা কিমান হ'ব ওলাব লাগে। তো কেনেকৈ ওলাম আমি শতকৰা ওলাব লাগিলে, শতকৰা বা পাৰ্চেণ্টেজ মই মুঠটো সদায় তলত লিখিব লাগিব। মই পাইছিলোঁ কিমান 600, এইটো সদায় তলত হ'ব 600। 600ৰ ভিতৰত মই কিমান পালোঁ 360। এতিয়া কিমান মই আগতেই ক'লোঁ যে শতকৰা সদায় কিহৰ ওপৰত ওলাইছোঁ আমি 100ৰ ওপৰত কৰি পেলাই ওলাইছোঁ। গতিকে ইয়াতে লিখিম আমি 100%। গতিকে এতিয়া আমি ইয়াক ছল্ভ কৰি দিম। 0 আৰু 0 কেঞ্চেল, এইটো 0 আৰু এইটো 0 কেঞ্চেল। 6ৰে মই 36ক হৰণ কৰি দিম, 6 বাৰ যাব এনেকৈ। এইটো হৰণ কৰি দিলোঁ, 6ৰে কেইবাৰ যাব 36ক 6 বাৰ, আৰু লগত এটা শূন্য আছিল, শূন্যটো থাকি গ'ল। পাৰ্চেণ্টেজ এনেকৈ ওলোৱা হয় যে মই যদি 600 নম্বৰৰ ভিতৰত 360 নম্বৰ লাভ কৰোঁ তেতিয়াহ'লে মোৰ পাৰ্চেণ্টেজ কিমান হ'ব 60% হ'ব। আমি এনেদৰে পাৰ্চেণ্টেজ ওলাব পাৰোঁ। Subscribe for more content.